বহুত প্ৰলয় হৈ যাব বা তেনেকুৱা তাৰমানে বাবাই কোৱা মতে। আৰু আহিবি না যাই লগ পাম একেলগে, ৰাস্তাত যি যি দেখা পাওঁ চব দেখাই থাকিম আপোনালোকক। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ এটা এনেহেন ডেষ্টিনেশ্যন, তো এনেকুৱা পৰিৱেশ তো চাই বহুত মজা পাব। তো আমাৰ লগত আছে যি চিন্ময় আৰু ৰিপুজ ব্লগ, তো চাই লওক একবাৰ তেওঁলোকক। হৈছে আমাৰ ৰিপুজ ব্লগ। তো আজি হুলাহুল হ'ব একদম, আজি হুলাহুল হ'ব। এয়া চিন্ময় আগত হাঁহি মাৰি আমাৰ মাজলৈ আহিছে, তো একদম ৰেডি আমি। তো থাচু ব্লগ এটা লৈ আপোনালোকক আগবঢ়াইছোঁ, তো বলক। তো ফাইনেলি ভৱানীপুৰৰ চক পাই গ'লোঁ আমি। ভৱানীপুৰৰ পৰা আহি এতিয়া পাঠশালাই পাম আৰু পাঠশালা পোৱাৰ আগতে এটা বন্ধু যাব, ৰিপনৰ বন্ধু। তো ৰিপনৰ বন্ধুজনক উঠাই লৈ আমি একেবাৰে আগবাঢ়িম। তো চাই থাকক ভিডিঅ'টো। তো আমি পাঠশালা আহি পালোঁ, অলপ ৰখি আছোঁ এতিয়া পাঠশালাত। তো ৰিপনে আহি পাক লগি বাট চাই আছোঁ। ৰিপনে যেতিয়া আহি পাব তেতিয়া আমি আৰু আগবাঢ়িম। টকা দিব আমি মানে পৰীক্ষা কৰিছোঁ কিমান টকা তেল আহে কি আহে। তো গাইজ আমি পালোঁ বৰ্তমান টিহুত দিছে বম বৰষুণ। তো এতিয়া আমাৰ লগত আছে ৰিপুজ ব্লগে মানে প্লেন বনাইছে যে বৰষুণত জিকি হ'লেও যাবহি, মানে এক্সট্ৰিম জোচ। যিটো জোচ তাৰ যাব লাগিব, কথা আছে, বহুত কথা আছে, যাব লাগিব। আমি এতিয়া যাম, টিহু কলা হৈ যায় দেই গাইজ। তো আমি এতিয়া যাম বৰমা, ডাইৰেক্ট বৰমাত ৰখিম। যিমান বৰষুণ আহক যি হওক আমি বৰমাত ৰখিম। তো আমাৰ লগত কাকাই আছে একবাৰ চাওক, আৰু বাইক চেঞ্জ কৰিম এইবাৰ। বাইক চেঞ্জ কৰি আমি ৰিপুজ ব্লগৰ বাইক চলাম, ৰিপুজ ব্লগৰ বাইক। তো বলক আমি আছোঁ টিহুত, আকাশ চাকাশ অলপ কেনবা দিয়ে আৰু নকৰোঁ দিয়ে আৰু। তো এতিয়া আমি যাওঁ। তো কেনে শিকাই সদায় শিকাই দিওঁ তই, এতিয়া আমি যাওঁ একদম। তো গাইজ আমি ফাইনেলি বৰমাৰ পৰা যোনটো আপোনাৰ নিকাচি মচলপুৰ গৈছে সেইটো ৰাস্তাৰ ফালে সোমালোঁ আমি। তো আমি প্ৰথম পাম মচলপুৰৰ পিছত পাম আমি নিকাচি। তো চাই থাকক ভিডিঅ'টো। আমি ইয়াত অলপ ৰখিলোঁ। তো পৰিৱেশটো চাওকচোন একবাৰ, কি ধুনীয়া পৰিৱেশ। এই আগত পাহাৰ, আমি একদম সেই পাহাৰত দেখিয়ে যাম, একদম যিমান পাৰোঁ ওপৰত উঠিবলৈ চেষ্টা কৰিম পাহাৰৰ। তো গ্ৰীনাৰীটো চাওকচোন একবাৰ, কি ধুনীয়া গ্ৰীনাৰী চাৰিওফালে। তো আমি ইয়াৰ পৰা যাই থাকোঁ, বহুত দেৰি ৰেষ্ট ল'লোঁ ইয়াতে। তো ইয়াৰ পৰা যাই আমি ডাইৰেক্ট একদম পাহাৰৰ ওপৰত উঠি যাম আজি গাইজ। তো ৰাস্তাটো চাওকচোন একবাৰ, কি ধুনীয়া ৰাস্তাটো একবাৰ। সৰু সৰু দলং, যেতিয়া প্ৰথমবাৰ দাৰাগাঁৱত আহিছিলোঁ এই দলংখন হোৱা নাছিল, দলংখনৰ তলেদি আমি নামি আহিছিলোঁ। তো এইটো ৰাস্তা দি যায় দাৰাগাঁও। তো আমি দাৰাগাঁও যিহেতু নাযাওঁ, তো আমি এইটো ৰাস্তা দি যাম একবাৰ। তো পৰিৱেশটো চাওকচোন একবাৰ, কি ধুনীয়া পৰিৱেশ, সৌন্দৰ্যৰে ভৰা পৰিৱেশ। তো দেৰি নকৰোঁ, ইয়াৰ পৰা যাই থাকোঁ। তো যিহেতু দাৰাগাঁও ৰাস্তাটো পাৰ হ'লোঁ, আমি যাই আছোঁ মইনা পুখুৰী। তো আজি আমি গুগল মেপক নুসুধাকৈ আহিছোঁ না চিন্ময়? আজি
আজি গুগল মেপ নচোৱাকৈ আহিছোঁ, আগে পিছে আহিব পাৰোঁ না, তথাপিও মানে আজি গুগল মেপ নোহোৱাকৈ আহিছোঁ, কাৰণ গুগল মেপে বহুত ধোকা দিছে আমাক আগতে। গুগল মেপত কৰি তো মানুহ খুটি অহাইতো বহুত ভাল। তো পৰিৱেশটো চাওকচোন একবাৰ, কি ধুনীয়া পৰিৱেশ, কি বঢ়িয়া পৰিৱেশ। তো এইটো ৰাস্তাইদি মইনা পুখুৰী যায়। তো আমি আগবাঢ়ি আছোঁ মইনা পুখুৰীৰ ফালে। তো এইটো ৰাস্তাইদি চিধাই যাই থাকিলে আমি পাম মইনা পুখুৰী। মইনা পুখুৰী এটা মানে এনেকুৱা এটা ঠাই য'ত মইনা পুখুৰীটো আছে পাহাৰৰ ওপৰত, কিন্তু পাহাৰৰ ওপৰত থকা স্বত্বেও মানে মইনা পুখুৰীটো তো মানে সেই নহয়, শুকাই নাযায় মইনা পুখুৰীটো। তো বলক মানে বিৰাট এক্সাইটেড তাতে যাওয়ার কারণে। ওপৰত যাই চাওঁ কেনে লাগে। এই যে আপোনালোকে ওপৰত এই পাহাৰখন দেখিছে, সেই পাহাৰখনৰ ওপৰতে আছে মইনা পুখুৰী। পাহাৰখনৰ ওপৰলৈকে যাওঁ, ওপৰলৈকে যাই কিনে চাওঁ কেনে লাগে কি লাগে। তো মেঘেদি একদম আৱৰিত হৈ আছে পাহাৰখন, আৱৰণ না কি কয় নাজানো ইমানখিনি আৰু গাইছ। আমি আহি পালোঁ ফাইনেল ডেষ্টিনেশ্যন। তো ফাইনেল ডেষ্টিনেশ্যন বুলি ক'বলৈ গ'লে ভুল হ'ব, কাৰণ আৰু আমি ওপৰত যাব লাগিব, বুলি যাব লাগিব। তো ইয়াৰ পৰা বাইক নাযায় ইয়াৰ। তো ইয়াত অলপ দোকান চোকান আছে, তাৰপিছত গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰি ৰাখিছে। তোমাক চাওকচোন একবাৰ, গাড়ীবিলাক ইয়াতে পাৰ্কিং কৰি ৰাখিছে। তো ইয়াৰ পৰা চাগে বুলি যাব লাগিব। তো বহুত ওপৰত উঠিব লাগিব। তো যাই চাওঁ, আপোনালোকে থাকক ভিডিঅ'টোৰ জৰিয়তে। তো বলক গাইছ, বলক। তো ইয়াতে আমি বাইকবিলাক পাৰ্কিং কৰি ল'লোঁ ধুনীয়াকৈ। তো ইয়াৰ পৰা আমি সেইফালে আপত দেখি উঠিব লাগিব বহুতখিনি। তো কোৱা মতেতো 700 মিটাৰ উঠিব লাগিব, 700 মিটাৰ না কিবা 800 মিটাৰ এনেকৈ উঠিব লাগিব। তো ইয়াত বাইকখন থৈ দিলোঁ। তো নমস্কাৰ চিন্ময়, কি খবৰ তোমাৰ? ফিলিংটো কেনে কৈ দিয়াচোন একবাৰ। তোৰ সদায় কিয় ভোক লাগে খালি ইমান? ঘৰত কিয় খাই চাই নাহা নাকি একো? হা, চাউল নাছিল। তো ইয়াৰ পৰা আমি উঠিম একদম পূৰা হাই জোচ উঠিবলৈ। তো বলক, আমি এনেকুৱা ভয়ানক ৰাস্তাৰে, তাৰমানে একদম খতৰনাক ৰাস্তাৰে আমি উঠি আছোঁ ওপৰলৈ। কোনোবা যদি মানে পাহাৰ বগাই বিৰাট ভাল পায় তো ইয়ালৈ আহক, পাহাৰ বগাওক। তো গাইছ ফেফনি উঠি গৈছে গাইছ, কি ক'ম আৰু আপোনালোকক। তাৰমানে ভাবছিলোঁ পুৱাৰ পৰাতো বিৰাট জোচ আছিল পাহাৰৰ ওপৰত উঠা। তো ফেফনি উঠি গৈছে একদম। তো আগবাঢ়িছোঁ, তথাপিও জোচ আছে না আমাৰ। তো বাকী তিনিটা আহিব পৰা নাই, ঘৰত খাই লৈ নাহে, তো সেইকাৰণে আহিব পৰা নাই। তো মই অকলে যাই আছোঁ, আগে পিছে তাহো আহি আছে। তো বাঘে ধৰিলে মোৰ আফচোচ নাই, যদি মোক বাঘে ধৰে দিছে তাহো মোক নাবাচে। তো আগবাঢ়ি আছোঁ, বিৰাট কষ্ট গাইছ, কি ক'ম গাইছ আপোনালোকক। তো যাই লগ পাম একেলগে, ৰাস্তাত যি দেখা পাওঁ চব দেখাই থাকিম আপোনালোকক। তো পিছপিনে মোৰ 3টা মহাপুৰুষ আহি আছে। কি ঐ আহিয়ে বনাই হেলমেটো নাই, বেলেগৰ হেলমেট ডাঙাকে মোক আনছে। তো আগবাৰো আমি ইয়াৰ পৰা বহু ওপৰত উঠিবলৈ আছে। তো অৱস্থা বয়া কেনে আৰু আহিবি না? এটা অলপ লাগাতকৈ অলপ বেছি ওপৰত উঠি গ'ল, ডেন্স কৰি আছে যাই। কিবা অলপ কৈ দিয়া। কেনে ফিলিংটো? হা, আৰুতো বহুত আছেতো উঠবা। তো আমি উঠিমে গাইছ। তো মাইনা পুখুৰীলৈ এবাৰ আহক। তো লোকেশ্যনটো চাওক, কি ধুনীয়া লোকেশ্যন ইয়াৰ। দাদাসকলে খোজকাঢ়ি আহিছে। ক'ৰ পৰা আহিছে আপোনালোকে? পাঠশালাৰ পৰা। তো পৰিৱেশটো একদম খুব সুন্দৰ পৰিৱেশ, একদম চাই লওক কি ধুনীয়া পৰিৱেশ। এবাৰ আহক, যাই ভাবি আছে মাইনা পুখুৰী যাম। তো এবাৰ আহক ইয়ালৈ, তো ধুনীয়া পৰিৱেশ। ফাইনেলি আমি মন্দিৰটো আহি পালোঁ বহু কষ্টৰ মূৰত।
তো মন্দিৰটো একবাৰ চাই লওক আপোনালোকে, পৰিৱেশটো কেনেকুৱা কি, বহুত ধুনীয়া পৰিৱেশ। তো আপোনালোকে একবাৰ মন্দিৰটো দেখাই আছোঁ তো বলক। তো এইটো হৈছে মইনাপুখুৰী মন্দিৰটো। তো বহুত ধুনীয়া মন্দিৰ এইটো। তো মন্দিৰটো কেনেকুৱা কি তাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। আমাৰ এইটো মন্দিৰৰ ভিতৰ ভাগ এইটো। তো ইয়াত বাবা আছে, তো বাবাৰ পৰা অলপ জানিবলৈ আমি চেষ্টা কৰিম। তো বলক। আমি ইয়াত সেয়াটো কৰি ল'লোঁ। তো বাবাই আমাৰ ইয়াত সংকীৰ্তন কৰি আছে। তো বাবা, আমি অলপ জানিব বিচাৰিছিলোঁ যে মইনাপুখুৰীত মানে পুখুৰীটো মানে কেনেকৈ কি, ইয়াত কেনেকৈ কি হ'ল বা কেনেকুৱা ক্ষেত্ৰত বিখ্যাত বা ইয়াত কি কি হয়, তো সেই বিষয়ে অলপ আপুনি অলপ কৈ দিলে অলপ ভাল হ'ব। जय माता दी। महीना माता प्रसीदस्त्वं श्वेता पर्वतवासिनी भूमि चम्पेति जातिस्तं पंचकन्यास्तुते श्री श्री मैनापुखुरी भूमि चम्पादेवी नमः। ये जो मैनापुखुरी तो अपनी एकदम संक्षिप्त हिसाबे कम दे। हाँ माने 100 বছর पुराना है। भूमिर पूरा निजे उत्पन्न हुआ है। जेनेबा आमी कामाख्या माता सेवा करूँ एने कहिए माने मैनापुखुरी माँ है। এতিয়া আগৰ দিনত বহুত আন্দোলন কিবা কিনি হোৱাৰ কাৰণে অসম আন্দোলন, বড়ো আন্দোলন, কিবা BLT আন্দোলন, বহুত আন্দোলন বিলাক আছিল। এই জংঘলত মানুহ আহিব নোৱাৰা আছিল। তথাপিও গাঁৱৰ লোকেল মানুহসকলে বালা চতুৰ্দশী দিনা সেইদিনা আহি ওজা পালি নাম সংকীৰ্তন কৰি এই অৰণ্য জংঘলত এনেকুৱা কৰি 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 আহি আহি আমি এইটো পৰ্যায় পাইছোঁ। ভূমি চম্পা নামেদি খ্যাতি আছে। ভূমিৰ পৰা নিজে উৎপন্ন হোৱাৰ কাৰণে प्रसिद्धस्त्वं मैना माता प्रसिद्धस्त्वं मैना मातेदी नाम प्रसिद्ध আছে। সেইকাৰণে मैना मातेदी नामेদি प्रसिद्ध আছে। শ্বেতা पर्वतवासिनी যোন ঠাইত মা আছে এইটো বগা পাহাৰ বুলি কোৱা হয়। অলপ বগা নদী আছে, বগা পাহাৰ বুলি কোৱা হয়। শ্বেতা पर्वतवासिनी ভূমি চম্পিতি আমি পঞ্চকন্যা নমস্তে। আমাৰ পঞ্চদেৱীও আছে ইয়াতে, পঞ্চদেৱীও আমি সেৱা কৰোঁ। বহুত পুৰাণা হয় আৰু। তো ইয়াত জানিব পৰা মতে এটা পুখুৰী থকা বুলি কয়। পুখুৰীটো কি বস্তু অলপ কৈ দিব নেকি? পুখুৰীটো আছেই, নিজে উৎপন্ন হোৱা পুখুৰী আছেই। পুখুৰীটো কিবা মইনা চৰাই থকা আছিল। এই মইনা চৰাইজনীয়ে পুখুৰীটো এটা পাথৰ কৰিবলৈ দিয়া নাছিল। মানে ইমান চিকচিকা চাবাকৈ পুখুৰীটো ৰখা আছিল। সেইকাৰণে মইনা চৰাই দুটা আছিল। সেইকাৰণে মইনা পুখুৰী। মইনা পুখুৰী, মইনাটো চৰাই আছিল। পুখুৰীটো ওপৰত আছে নেকি? নহয়, এইটোৱে আছে না পুখুৰীটো। তো পুখুৰীটোৰ পানীটো শুকাই নাযায়? শুকাই নাযায় না? শুকালে জীৱ ইয়াতে বাচি নাথাকে আৰু পাহাৰৰ ওপৰত আৰু কিবা আছে নেকি? ওপৰত বাবা ধাম আছে। তো ধন্যবাদ আপোনাক। আপুনি ক'ত নাই? আমি আপোনাৰ এই ভবানীপুৰ, আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্ট। তো ধন্যবাদ, ভাল লাগিল আপোনাৰ লগত লগ পাই। বাবাই আমাক জয় মাতা দি। তো বাবাই আমাক গোটেইখিনি কথা জনাই দিলে। তো মইনাপুখুৰীটো কেনেকৈ কি হ'ল বা কেনেকৈ উৎপন্ন হ'ল, পুখুৰীটোৰ ৰহস্যখিনিও কৈ দিলে। তো তাৰ বাবে আমাক বহুত বহুত ধন্যবাদ। তো ইয়াৰ পৰা গৈ থাকোঁ, আমি ওপৰত যাই ওপৰতো ভিউটো চাম আৰু পুখুৰীটো আপোনালোকক একবাৰ দেখাই দিম। পুখুৰীটোৰ ফালে আগবাঢ়ি আছোঁ, পুখুৰীটো একবাৰ আপোনালোকক দেখাই দিম। তো এইটোৱে হৈছে সেইটো পুখুৰী, যিটো পুখুৰী পাহাৰৰ ইমান ওপৰত আছে। ইমান ওপৰত থকা স্বত্বেও এই পুখুৰীটোৰ পানী কেতিয়াও মানে শুকাই নাযায়। তো এইটো এটা বহুত ৰহস্য। তো বাবাই কোৱা মতেতো শুকাই গ'লে তাৰমানে বহুত প্ৰলয় হৈ যাব বা তেনেকুৱা তাৰমানে বাবাই কোৱা মতে। এইখনে হৈছে সেইখন বাবা ধামখন, যোনখন বাবাটো কোৱা মতে ওপৰত আছিল, এইখনে বাবা ধামখন। তো ইয়াত আহি কেনে পালা তুমি? বহুত গৰম লাগছে। তোৰতো আৰু এই তাৰমানে এটা আপত্তি মৰিয়ে নাহে জীৱনত। শান্তি নহয় জীৱ, মানুহ মানে শান্তি নহয় জীৱ। ই গাইছ আহাৰ পৰা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি পেলাইছে একদম। চব ভাগে জত দেই গাইছে, বম জতলা গাইছি। চাওকচোন একবাৰ অৱস্থাটো তাৰ, এতিয়া মিলমিলকে হাঁহি আছে। তই গো হাঁহি আছা? হা তুই ইয়াক চাই গো হা? তো কম জতলা নহয়, তো কম জতলা নহয়। কি হৈছে শ্যামটিকা। তো এৰেপে যাই থাকোঁ আমি। বহুত দেৰিও হ'ল, মোটামুটি কেইটা বাজছে? 3:49। হাতত ঘড়ী আছে গাইছ। তুমি ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ না? একদম সুন্দৰ পৰিৱেশ। আৰু মন্দিৰটোত যাই খুব ভাল লাগে। আৰু বাবাটো যিহেতু কথাখিনি আমাক ভালদৰে বুজাই দিলে, তাৰ কাৰণে আৰু বহুত মানে কথাখিনি জানিব পাৰি বহুত ভাল লাগিল।
তো পৰিৱেশটো ভাল লাগিল, বেছি কষ্টও নহয় গাইছ, অলপ অভাৰ কৰে না আহোঁ গাইছ, ময়ো অলপ অভাৰ কৰিছোঁ কাৰণ প্ৰথমখিনি ভাগৰ লাগছিল না উঠোতে, সঁচাই হয় কিন্তু কষ্ট হয়, কিন্তু মন্দিৰটো আহি পাৰ ভাল পিছত তাৰ লাগে, কষ্টটো আৰু সেইখিনি ফিল অনুভৱ নহয় আৰু নহয়। অনুভৱ নহয়। তই কিয় অহা নাই? লাজো কিলতা নেকি? এইফালৰ পৰিৱেশবিলাকৰ কিবা এটা সৌন্দৰ্য আছে, মানে যিটো সৌন্দৰ্য মানে একদম সেউজীয়া চাৰিওফালে, একদম ধুনীয়া সৌন্দৰ্য আছে এইফালৰ পৰিৱেশ। পাহাৰৰ পৰা অহা পানীবিলাক তাৰমানে এনেকৈ কি বুলি কয় এইটো ভাষাত, আহাৰ ফালে দং বুলি কয় চাগে, দং। তো আমাৰ ফালেতো নলাই হ'ব না, নালা তো সেইদি ধুনীয়াকৈ যাই আছে। তো আমি মইনা পুখুৰীৰ পৰা আহিলোঁ, মইনা পুখুৰীৰ পৰা আহি আমি কিবা এটা খাই ল'লোঁ হোটেলত। তো এতিয়া আমি ঘৰলৈ যাই আছোঁ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব। তো সেইখিনি আৰু সদায় মোৰ নিচিনা ক'লোঁ আৰু গাইজ, তো ইয়াতে সমাপ্ত কৰিছোঁ। তো বাই বাই। ফুটা আছে